নমস্কাৰ। প্ৰথমে মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি চুজিৰে বনোৱা কেকৰ ৰেচিপি এটা আগবঢ়াইছোঁ। একেবাৰে সহজ ৰেচিপি, কেনেকৈ গিলাছত কেক বনাই খাব পাৰি তাকে দেখাম বুলি ভাবিছোঁ। এতিয়া আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। কেক বনাবলৈ মই চাহ খোৱা কাপেৰে একাপ চুজি লৈছোঁ আৰু এটা বাউলত দি দিছোঁ আৰু একাপ গাখীৰ লগতে দি দিছোঁ। গাখীৰখিনি গৰু গাখীৰ হয়, আগতে গৰম কৰি মই ঠাণ্ডা কৰি ৰাখিছিলোঁ, মানে নৰ্মেল টেম্পাৰেচাৰত আছিলে। আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰিম আৰু 15 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই কেক বনাবলৈ দুটা গিলাচ ব্যৱহাৰ কৰিছোঁ। এতিয়া গিলাচ দুটাত মই ৰিফাইন তেল অলপ দি দিছোঁ আৰু ওপৰলৈকে ধুনীয়াকৈ সানি লৈছোঁ, যাতে কেক দুটা সহজে টিফিন বাতি বা কেক পেনো ল'ব পাৰে। এতিয়া এটা বাতিত দুটা কণী ভাঙি লৈছোঁ। আপোনালোকে কণী নিদিওঁ বুলি ভাবিলে তেনেহ'লে ফ্ৰেছ দৈও দিব পাৰে। এতিয়া এইখিনি 1 মিনিটমানৰ কাৰণে ধুনীয়াকৈ ফেটি লৈছোঁ। মিক্স কৰিবৰ কাৰণে আপোনালোকে চামুচো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই আধা কাপ চেনি দি দিছোঁ। আপোনালোকে যদি মিঠাই বেছি খাই ভাল পায় তেনেহ'লে সম্পূৰ্ণ একাপো চেনি দিব পাৰে। চেনিখিনি গলি যোৱাৰ পাছত মই আধা কাপ ৰিফাইন তেল দি দিম। এতিয়া আকৌ ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই আগতে মিক্স কৰি ৰখা চুজি আৰু গাখীৰখিনি দি দিম। সেই চুজিখিনি যে ঢাকি ৰাখিছিলোঁ সেইটো সময়তে চুজিখিনি ধুনীয়াকৈ ফুলি আহিলে আৰু কোমলো হৈ পৰিলে কেকটো খুব ধুনীয়াকৈ ফুলে আৰু স্পঞ্জিও হয়। এতিয়া আকৌ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। চুজিৰ মিক্সাৰটো মোৰ খুব বেছি লিকুইডি হৈ আছে, সেয়েহে মই ইয়াত আধা কাপ আটা দি দিছোঁ আৰু ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে আটাৰ সলনি ময়দাও দিব পাৰে। আপোনালোকে যদি এনেকৈ আগতে ট্ৰাই কৰা নাই, এবাৰ চুজি কেক ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। মিক্সাৰটো আমি ভালকৈ মিক্স কৰি ল'ব লাগিব, কাৰণ আমাৰ ইয়াত যাতে কোনো গোটা থাকি নাযায়। লগতে অলপমান নিমখ দি দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে আৰু আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰ দিলে কেকটো ধুনীয়াকৈ ফুলি আহে আৰু স্পঞ্জিও হয়। আপোনালোকে বেকিং পাউডাৰ সলনি বেকিং চ'ডাও দিব পাৰে। বেকিং পাউডাৰ বা বেকিং চ'ডা দিয়াৰ পাছত বেছি দেৰি মিক্স কৰি থাকিব নালাগে। বেটাৰটো মই ভালকৈ দেখাই দিছোঁ, চাওকচোন। বেটাৰটো এনেকুৱাই হ'ব লাগে। খুব বেছি ডাঠো হ'ব নালাগে আৰু খুব বেছি পাতলো হ'ব নালাগে। এতিয়া মই যি দুটা গিলাচ আগতে ৰেডি কৰি থৈছিলোঁ তাত সমানে বেটাৰ দি দিছোঁ। আপোনালোকে বেটাৰ সমানে দিব, তেতিয়া কেকটো হোৱাৰ সময়ত দেখিবলৈ খুব ধুনীয়া লাগে। বেছি ওপৰলৈকে বেটাৰ দি নিদিব। কেকৰ বেটাৰটো মই যেতিয়া মিক্স কৰি আছিলোঁ তেতিয়া এটা প্ৰেছাৰ কুকাৰত অলপ পানী গৰম কৰি লৈছিলোঁ। আপোনালোকে পানীৰ সলনি নিমখ বা বালিও দি ল'ব পাৰে। এতিয়া মই গিলাচ দুটা সাৱধানেৰে কুকাৰটোত ভৰাই দিম। আৰু কুকাৰৰ ঢাকোনখনৰ ৰাবাৰডাল আৰু হুইচেলটো খুলি দিম। লগতে গেছৰ ফ্লেমটো একেবাৰে কমাই দিম আৰু 30 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু এতিয়া 30 মিনিটৰ পাছত মই চেক কৰিছোঁ। কেকৰ ছাইডবোৰ দেখিয়ে গম পাইছোঁ যে আমাৰ কেকটো সিজিছে। তথাপিও এডাল শলাই মই খুচি চাইছোঁ, শলাডালত কেঁচা বেটা লাগি অহা নাই। তাৰ মানে আমাৰ কেক দুটা সিজি গৈছে। এতিয়া মই সাৱধানে কেক দুটা উলিয়াই ল'ম আৰু 5 মিনিট সময় ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। চাওকচোন কেক দুটা কিমান ধুনীয়াকৈ ফুলি আহিলে। এতিয়া কেক দুটা মই উলিয়াই ল'ম। চাওকচোন কিমান ধুনীয়াকৈ ওলাই আহিছে। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুবেই ভাল লাগে। আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে
টিফিনতো স্কুললৈ দি পঠিয়াব পাৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আহিবলগীয়া মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আজিলৈ আহিছোঁ।